গোলাঘাট জিলাত আজি নতুনকৈ 61 জন লোকৰ দেহত কোভিড-19ৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ জিলাখনত বৰ্তমান সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা হৈছেগৈ 205 গৰাকী। ইয়াৰে 139 গৰাকী ঘৰতে আছুতীয়াকৈ থকাৰ বিপৰীতে 61 গৰাকী লোক গোলাঘাট কোভিড চিকিৎসালয়, 3 জন যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেল আৰু 2 জন গুৱাহাটীত চিকিৎসাধীন হৈ আছে। আজি 2091 জন লোকৰ ৰেপিড এণ্টিজেন টেষ্ট আৰু 109 জনৰ RT-PCR পৰীক্ষা কৰা হয়। ৰেপিড টেষ্টতে 61 জন লোকৰ দেহত সংক্ৰমণ ধৰা পৰে। উল্লেখযোগ্য যে গোলাঘাট জিলাত 1 এপ্ৰিলৰ পৰা আজিলৈকে 26,072টা ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছে। এই সময়ছোৱাত জিলাখনত 270 জন লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়। অৱশ্যে বৰ্তমান ইয়াৰে 205 জনহে সক্ৰিয় কোভিড ৰোগী। জিলাখনত এই সময়ছোৱাত 2 জন লোকৰ কোভিডত মৃত্যু হৈছে। গোলাঘাটত ক'ৰনা ভাইৰাছৰ সংক্ৰমণ ক্ৰমত বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থাসমূহ অধিক কঠোৰভাৱে পালনত গুৰুত্ব আৰোপ কৰিছে। আজি তৃতীয় দিনাও জিলাখনত ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে কৰ্মবাহিনীসমূহে ব্যাপক অভিযান চলায়। অৱশ্যে ৰাইজৰ মাজত মাস্ক পৰিধান লৈ সজাগতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আজি গোলাঘাট পৌৰসভা এলেকাত মাস্ক পৰিধান নকৰা লোকৰ পৰা 6,400 টকাৰ জৰিমনা আদায় কৰা হয়। ইয়াকে লৈ যোৱা 3টা দিনত গোলাঘাট নগৰত মুঠ 39,900 টকাৰ জৰিমনা বিহা হৈছে। কোভিডৰ সংক্ৰমণ ৰোধৰ বাবে জিলাখনৰ বিভিন্ন ৰাজহুৱা স্থান, দোকান বজাৰ আদি কোভিড বিধিসমূহ পালন কৰাত জিলা উপায়ুক্তই গুৰুত্ব আৰোপ কৰিছে। তেওঁ সঠিকভাৱে মাস্ক পৰিধান নকৰাৰ লগতে স্বাস্থ্য বিধিসমূহ মানি এই ৰোগ প্ৰতিৰোধত স্বাস্থ্য বিভাগ আৰু প্ৰশাসনক সহায় কৰিবলৈ পুনৰ এবাৰ ৰাইজৰ প্ৰতি আহ্বান জনাইছে। ইফালে গোলাঘাট নগৰত আজিও জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত স্থায়ী অনুভাস যন্ত্ৰৰ সহায়ত কোভিড বিধিসমূহ মানি চলাৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয়। গোলাঘাট জিলাত কোভিড-19ৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অব্যাহত আছে। জিলাখনত যোৱা 16 জানুৱাৰীৰ পৰা আজিৰ দিনটোলৈকে 60,868 পালি কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। ফ্ৰণ্টলাইন কৰ্মীক এতিয়ালৈকে 11,282টা প্ৰথম পালি আৰু 7,064টা দ্বিতীয় পালি প্ৰতিষেধক দিয়া হৈছে। আনহাতে স্বাস্থ্যসেৱা কৰ্মীক 5,343টা প্ৰথম পালি আৰু 3,844টা দ্বিতীয় পালি দিয়া হৈছে। একেদৰে 45 বছৰ বয়সৰ ঊৰ্ধৰ লোকক 30,152টা প্ৰথম পালি আৰু 3,181টা দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে। আমাৰ মাননীয় উপায়ুক্ত মহোদয়ে নিৰ্দেশ দিছেই যে বোকাখাতো আমি খুলিবলৈ ব্যৱস্থা কৰিছোঁ চিকিৎসাৰ কাৰণে, আৰু টেষ্টিঙৰ কাৰণে যিটো ধুদৰালিয়েদি আহিছে খুমটাইত আমি টেষ্টিঙৰ ব্যৱস্থা কৰি দিছোঁ সকলো গাড়ী, কাৰণ কালি বহুখিনি গাড়ী এইফালেদি নাহি মানুহৰ সহযোগ সেইকাৰণেই লাগে যে তেখেতসকলে সেইফালেদি আহিবলৈ যত্ন কৰিব নাপায়। দৰাচলতে আমি মানুহৰ ভালৰ কাৰণে কৰিছোঁ, যে এনেকুৱা কৰোঁতেও যদি ব্যৱস্থা লয় আমাৰ ফালৰ পৰা, এতিয়া আকৌ তাত চেক পইণ্ট বহোৱা হৈছে। যদি পজিটিভ হয় আমি তেওঁলোকক আঁতৰাই ৰাখিব পাৰিব লাগিব। পজিটিভ হোৱা মানুহকেইজনক আমি আঁতৰাই ৰাখিব পাৰিলেই আমি সংক্ৰমণটো মানুহৰ মাজলৈ নোযোৱাকৈ ৰাখিব পাৰিম। এই ব্যৱস্থাটোত আপোনালোকৰ সহযোগ সম্পূৰ্ণই লাগিব, আৰু কোনোবা পজিটিভ মানুহ ঘূৰি ফুৰা দেখিলে আপোনালোকে তেওঁলোকক যিকোনো পাৰে আপোনালোকেও বুজাওক। অকল স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বা প্ৰশাসনে বুজালে মানুহে নুবুজিব, কিন্তু আপোনালোকৰ ফালৰ পৰা সকলোৱে যদি একেলগে বুজাবলৈ যায় মানুহে নিশ্চয় বুজি পাব আৰু সকলোৰে সহায় হ'ব। সকলো বাচি থাকক, সকলো সুখীয়া থাকক, সকলো স্বাস্থ্যৱান হৈ থাকক। ভেকচিনেশ্যন চলি আছে ইতিমধ্যে, মই কৈছোঁৱেই ভেকচিনেশ্যনটো আজি ল'লেও 28 দিন মিনিমাম ভেকচিনটো হওঁতেই লাগিব, তাৰপিছত ছেকেণ্ড ড'জটো লোৱাৰ পাছতে পাব। কিন্তু এই মুহূৰ্ততে যদি বেমাৰটো সোমাই যায় ভেকচিনেশ্যনৰ দুখ দি লাভ নহ'ব। গতিকে ভেকচিনেশ্যন পৰ্যায় চলি থাকিলেও নিজৰ ব্যৱস্থাখিনি নিজে কৰিবই লাগিব। আৰু ভেকচিনেশ্যনত কথাটো আহে কি যে ভেকচিনেশ্যন হ'লেও যে বেমাৰ যদি হয় তেতিয়া তাৰ চিভিৰিটিটো কমে। বেমাৰটো হয়তো হ'বও পাৰে, চিভিৰিটিটো কমিব, কিন্তু নহ'বও পাৰে, কিন্তু হ'লেও তেওঁৰ চিভিৰিটিটো কমিব, ইমান জটিলতালৈ নাযায়।